পুৱাই নগাঁৱৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ চানখোলাত বন্যহস্তীৰ উপদ্ৰৱ। তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত। হাতী খেদিবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত পাহাৰতলী উপবন সমণ্ডলৰ বিষয়া চিৰাজ আলী। কচুৱা চাংখোলত পুৱা বন্যহস্তী খেদিবলৈ গৈ গুৰুতৰভাৱে আহত হয় চিৰাজ আলী। বন্যহস্তীৰ আক্ৰমণত কঁকালত গুৰুতৰভাৱে আঘাত পায় বন বিষয়াগৰাকীয়ে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ বন বিষয়াগৰাকীক। কেইবাটাও বাসগৃহৰ ক্ষতি কৰে 7জনীয়া বন্যহস্তীৰ জাকটোৱে। বৰ্তমানেও অৱস্থান কৰি আছে চাংখোলা অঞ্চলত। আরে মাঝে হুদা হুরুস্তি করে লাহালে লাহালে দিলে তো এমনি বাড়িয়ে যাইব